নমস্কাৰ, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই হুকপটবিলাকত মই কিছুমান সাকুলেণ্ট এনেকৈ ৰাখিছোঁ আৰু যেতিয়া গোটেই টাবটো ভৰ্তি হৈ যাব তেতিয়া খুব ধুনীয়া লাগিব দেখিবলৈ। এইটো এটা এচেভেৰিয়াৰ ভেৰাইটি। এইটো ভেৰিগেটেড হয়, গোটেই পাতবিলাক পিংক কালাৰ হৈ যায় আৰু এইটো কিবা জেলিফিছৰ নিচিনা দেখি খুব ধুনীয়া লাগে। ইয়াৰ পাৰ্টিকুলাৰ নামটো মই নাজানো। এইটো এচেভেৰিয়াৰ এটা ভেৰাইটি। এজোপা মোৰ যথেষ্ট ডাঙৰ হ'ল, 2 বছৰমান হ'ল এনেকৈ ৰাখি থোৱা। ইয়াত কেইবাটাও টাবত আছে এনেকৈ। আৰু এইটো যিমান ৰ'দ পাব সিমানেই ইয়াৰ কালাৰটো চেঞ্জ হ'ব, মানে ৰঙা হৈ যায়, সেউজীয়াৰ পৰা ৰঙালৈ পৰিৱৰ্তন হৈ যায়। এইখিনি বিক্ৰীৰ বাবে লিলিয়াম আনিছিলোঁ। এইটো এছিয়াটিক লিলিয়াম, কলিবোৰ আহিছেই লাহেকৈ। আৰু ইয়াত মই আজি সাৰ দিয়াই দিলোঁ, কেমিকেল সাৰবোৰ, আৰু ইয়াৰ ওপৰত এতিয়া ভাৰ্মি কম্পোষ্ট অলপমান দি সাৰখিনি ঢাকি দিম। আৰু মেৰিগ'ল্ডখিনি আপোনালোকক দেখুৱাইছিলোঁৱেই মই ৰোৱাৰ সময়ত, আৰু মেৰিগ'ল্ডখিনি মই আপোনালোকক দেখুৱাইছিলোঁৱেই, যিটো আমি সাধাৰণতে ইণ্টা বুলি কওঁ। ইয়াৰ কলিবোৰ ছিঙি দিলোঁ, ছিঙি এতিয়া গছৰ গুৰিত সাৰ দি মাটিবোৰ এনেকৈ চপাই দিছোঁ। আপোনালোকক মই ক্লিপ কেইটামান তাৰ ভিডিঅ' কৰি ৰাখিছোঁ, দেখুৱাম বাৰু। আমি ইয়াৰ ফুলৰ কলিবোৰ ভাঙি দিওঁ, প্ৰথম কলিটো, আৰু ভঙাৰ লগে লগে গছজোপা আৰু হেল্ডি হয়, ডাল পাতবোৰ ওলাবলৈ ধৰে আৰু যথেষ্ট পৰিমাণে ফুল পাওঁ। আৰু এইটো এটা চিজিয়াম আনিছিলোঁ। এই চিজিয়ামৰ পাতটো অলপমান ডাঙৰ হয় আৰু একেবাৰে চকলেট কালাৰ হয় ইয়াৰ প্ৰথম পাতবিলাক। ইয়াৰ আগৰ এটা চিজিয়ামো আছে, সেই চিজিয়ামটোৰ পাতবিলাক অলপমান সৰু সৰু, ইয়াৰ কালাৰটো ৰঙা হয়, কিন্তু এইটো চিজিয়ামৰ পাতটো একেবাৰে চকলেট কালাৰ হয়, দেখিবলৈ খুব ধুনীয়া লাগে। যিমান ৰ'দত ৰাখিব সিমানেই ইহঁতৰ কালাৰটো আহিব। এইজোপা টেবুল কামিনী, আৰু টেবুল কামিনীজোপাত আপোনালোকে এনেকুৱা সৰু ধুনীয়া টাব এটাত লগাই ভিতৰত ডাইনিং টেবুল নতুবা চেণ্টাৰ টেবুলত ৰাখিবচোন, ইমান ধুনীয়া লাগে। কিন্তু বহুত দিন সুমুৱাই নথ'ব, নহ'লে ইয়াৰ পাতবোৰ সৰি যাব। আপোনালোকে 10-15 দিনমান ভিতৰত ৰাখিব পাৰিব, তাৰপাছত আকৌ এনেকৈ অলপ দিন বাহিৰত ৰাখিব লাগিব, নহ'লে গছজোপা বেয়া হৈ যাব। টেবুল কামিনী মই বহুত আনিছিলোঁ, বৰ্তমান মোৰ চেল হৈ শেষ হ'ল, কেইজোপামানহে আছে, আকৌ আনিব লাগিব। এইখিনি ওপৰত হেঙিং কৰি ৰাখিছোঁ। এইখিনিক ডিস্কেডিয়া বুলি কয়। ইয়াৰ গ্ৰ'থটো খুব শ্ল', সেইকাৰণে ইয়াক অলপমান দামত কিনিব লগা হয়। আৰু বিক্ৰীৰ বাবে এয়া ভেৰিগেটেড চিংগনিয়ামো আনিলোঁ। আপোনালোকক যদি কাৰোবাক লাগে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ বহুত বেছি অনা নাই, কেইটামান পুলিহে আনিছোঁ। আৰু পিংক প্ৰিন্সেছো আনিছিলোঁ। মই অন্য এটা ভিডিঅ'তহে আপোনালোকক পিংক প্ৰিন্সেছটো দেখুৱাম। আজি লৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ, পুনৰ আপোনালোকৰ মাজলৈ আহিম। যিসকলে চাই আছে তেখেতসকললৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰো কৰি দিব। ধন্যবাদ।